মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ খতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো খচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। জুবিন দা মানে অসমীয়া, জুবিন দা মানে গান, জুবিন দা মানে অসম, জুবিন দা মানে সহায় সঁহাৰি, জুবিন দা মানে আমাৰ গাৰ্ডিয়ান হয়। আমি এই কথাটো কেনেকৈ বিলিভ কৰিম যে জুবিন দা আৰু আমাৰ মাজত নাই। কালি মানে 19 ছেপ্টেম্বৰৰ পৰা যেতিয়াৰ পৰা কথাটো শুনিছোঁ, কি ক'ম, কি ভাবিম, কি কৰিম একো বুজি পোৱা নাই। খাব ল'ব পঢ়িব একো কৰিব মন নাই। খালি এইটোৱে ভাবি আছোঁ যে নিউজটো যাতে মিছা হয়, তেওঁ যাতে ছ'চিয়েল মিডিয়াত আহি কিনে কয় যে তেওঁ ঠিকে আছে, বা আমি যাতে নিউজ পাওঁ যে তেওঁ ভালে আছে, কুশলে আছে। আগতেও বহুতবাৰ তেওঁ হস্পিটেলাইজড হৈছে, বাট তেওঁৰ নিউজটো আহিছে যে তেওঁ ভাল হৈ উভতি আহিছে। কিন্তু এইবাৰ কি হ'ল, কি আমাক তেওঁ বেয়া পালে, ভগৱানে তেওঁক আমাৰ মাজৰ পৰা সদায়ৰ কাৰণে ৰৈ গ'ল। একো ভাবিব পৰা নাই। এনি টাইম মনটো বেয়া লাগি আছে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ যিয়েই খোলোঁ তাতেই দেখি আছোঁ নিউজবোৰ। কি কৰিম ভাবি পোৱা নাই। সুখ দুখ হাঁহি ফূৰ্তি সকলোতেই আমি জুবিন দাৰ গান শুনো। মোৰ এতিয়াও মনত আছে যেতিয়া এই মায়াৰ ধৰা গানটো ওলাইছিলে, তেতিয়াৰ পৰাই সেইটোৱে আই হোপ মোৰ ফাৰ্ষ্ট ছং আছিলে। যেতিয়া মই জনা বুজা হৈছিলোঁ, কোহিনুৰ থিয়েটাৰত সেইটোৱে ফাৰ্ষ্ট বজাই আছিলে। সেইটোৱে শুনো, সেইটোৱে শুনি ডাঙৰ হৈছোঁ। জুবিন দাৰ গান শুনিয়েই ডাঙৰ হৈছোঁ, আজি এইখিনি পাইছোঁ। আৰু ইমান সোনকালে তেওঁক এনেকৈ হেৰুৱাম বুলি আমি ভবা নাছিলোঁ। বাৰে বাৰে নিউজ চাই আছোঁ, ভাবি পোৱা নাই কি কৰিম, কেনেকৈ বিশ্বাস কৰি ল'ম কথাটো যে তেওঁ নাই আৰু এই দুনিয়াত নাই আৰু আমাক এৰি থৈ গুচি গ'ল, ভগৱানে তেওঁক লৈ গুচি গ'ল। তেওঁৰ বাহিৰে এতিয়া কোনো কাৰো গান শুনিব মন নাই। কাৰ গান শুনিম, কেনেকৈ শুনিম। আমাৰ প্ৰিয় অতিকে মৰমৰ আমাৰ গাৰ্ডিয়ান জুবিন দা নাই। একেবাৰে বিশ্বাস হোৱা নাই এই কথাটো। আমি কেনেকৈ বিশ্বাস কৰিম, কাৰ লগত কথা পাতোঁ, কি কৰোঁ, ক'ত যাওঁ একো ভাবি পোৱা নাই। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ, মই নিজৰ দুখখিনি শ্বেয়াৰ কৰোঁ। শুইছোঁ যদিও টোপনি অহা নাই। কালি ৰাতি ভাবি ভাবি নিউজবোৰ চাই 3টা বাজি গ'ল। আজি একো কৰিব পৰা নাই, আজি একো ভাল লগা নাই। যদি কথাটো মিছা হ'ল হয় যে জুবিন দা এতিয়াও জীয়াই আছে আমাৰ মাজত, পাঠশালা বুলি ক'লেই জুবিন দা, ৰঙালী বিহু বুলি ক'লেই জুবিন দা বোলে, এইবাৰ জুবিন দা মাতিবনে নাই, জুবিন দা আহিবনে নাই, সেই মানুহজন আৰু নাই।